নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো এটা কিছু ব্যতিক্ৰমী ভিডিঅ' আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই কিছু ব্যতিক্ৰমী দৃশ্য দেখুৱাম কিছু নজনা কথা আপোনালোকক শুনাম আৰু কিছুমান হেৰাই যোৱা বস্তু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বিশেষকৈ মই কওঁ আজি মই আহিছোঁ চন্দ্ৰপুৰ ৰাতিমাৰালৈকে আৰু চন্দ্ৰপুৰ ৰাতিমাৰাত এগৰাকী 100 বছৰীয়া বৃদ্ধা আইতা আছে সেই আইতাগৰাকীৰ ঘৰলৈ আমি যাম এই পথটোৰে আমি আইতাগৰাকীৰ ঘৰলৈ যাম দেখিছে এই পথটোৰে গৈছোঁ পথটি ইতিমধ্যে বনাই আছে পকীকৰণ কৰি আছে আৰু দেখিছে সৰুবালা কলিতা শ্ৰী সৰুবালা কলিতা আৰু এই সৰুবালা কলিতা ঘৰলৈকে আমি গৈ আছোঁ বলক ভিডিঅ'টো আমি চাওঁ আৰু শেষলৈকে ভিডিঅ'টো চাব তেতিয়া গম পাব কি আছে ভিডিঅ'টোত কি ৰহস্য আছে আৰু আইতাজনীৰ পৰা আপোনালোকে কি শুনিব পাব কি শিকিব পাব আৰু কি দেখিব আইতাজনীৰ পৰা আমাৰ প্ৰজন্মই এতিয়া সেইবোৰ বস্তু পাহৰি গৈছোঁ আমি নাজানো সেইবোৰ বস্তু আপোনালোকক দেখুৱাম আজি আৰু আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ ইতিমধ্যে মোৰ ইউটিউব চেনেলটোৰ নামটো কিছু সাল সলনি কৰিছোঁ বৰ্তমান মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে আছাম অসম ৰাজকুমাৰ আপোনালোক সকলোৱে যিসকলে ভিডিঅ'টো চাই আছে সকলোকে অনুৰোধ জনাইছোঁ যে সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ক'ব কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ক'ব কাৰণ আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ ওপৰতেই আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰোঁ বা মই আশীৰ্বাদ হিচাপে পাম আপোনালোকৰ পৰা আৰু আমি আইতাজনীৰ ঘৰ পাম আৰু ভিডিঅ'টো মই আপোনালোকক বেছি দীঘলীয়া কৰা নাই কাৰণ কিয় বেছি দীঘলীয়া কৰিলে আপোনালোকে চাই নিশ্চয় আমনি পাব সেইকাৰণে বেছি দীঘলীয়া কৰিব যত্ন কৰা নাই ৰাস্তাটোৰ পৰা কিছু খোজকাঢ়ি আহি পিনে আমি আইতাজনীৰ ঘৰ পালোঁ আইতাজনীৰ ঘৰ পাম আৰু পাইছোঁৱে মোটামুটি বলকচোন আইতাজনী কি কৰি আছে চাওঁ আইতাজনী ক'ত কেনেকৈ কি কৰি আছে চাওঁ বলক তেখেতৰ বয়স প্ৰায় 100 বছৰ হৈছে 100 বছৰত ভৰি দিছে তেখেতে দেখিছে আইতাজনী চাউল জাৰি আছে বিহুৰ বতৰ যিহেতুকে চাউল জাৰি আছে দেখিছে 100 বছৰীয়া বৃদ্ধা আইতাগৰাকীয়ে এই পৰিশ্ৰমৰ বলতেই তেখেতে খুব সুন্দৰকৈ আছে আজিলৈকে কোনো বেমাৰ আজাৰ নোহোৱাকৈ খুব সুস্থভাৱে 100 বছৰলৈকে তেখেতে সুস্থভাৱে আছে আইতাজনী ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ মই ইয়াতে কোনোবা এটা ছাইডত তেখেতে বসবাস কৰে দেখাম তেখেতে কোনটো ৰুমত কেনেকৈ থাকে দেখিছে বিহুৰ বতৰ কাৰণে আইতাই দৈ গুৰ মিঠাই আৰু চিৰানে সান্দহ কৰিব লৈছে চাউল জাৰিছে চাওক আজি বহুতে নাজানে কেনেকৈ চাউল জাৰিবলৈ কি কৰিব লাগে আইতাজনীৰ পৰা কিছু আপোনাৰ শিকিব পাব দেখিছে খুব সুন্দৰকৈ চাউল জাৰি আছে আইতাজনীয়ে কোনে ক'ব এইজনীয়ে এজনী 100 বছৰীয়া বৃদ্ধা আইতা বুলি খুব সুন্দৰকৈ তেখেতে চাউল জাৰি আছে কিছু উঠি অহা পৰ্যন্ত কিছু দেখিবলৈ পাব কিছু শিকিবলৈ যাব আপোনাৰ বয়স কিমান হৈছে আইতা এতিয়া দেখিছে তামোল খুন্দিব ধৰিছে তাৰপিছত আপুনি কি নাম চাম গায়নে নাগায় আপুনি কাৰ লগত আন্দোলন কৰিছিল কাৰ লগত আন্দোলন কৰিছিল মহাত্মা গান্ধী কপাহ কটা জোতাৰ সূতা কটা নেঠা চব কৰিছোঁ আমি মহাত্মা গান্ধীৰ শাল বাঙালী সূতাৰ কাপোৰ কৰিব নিদিয়ে বাঙালী সূতাৰ কাপোৰ বুলিও কাটি পেলাই ভলেণ্টিয়াৰ গিলাই মহাত্মা গান্ধীয়ে হাতত লাখুটি খদ্দৰৰ কাপোৰ পিন্ধি গাঁৱে গাঁৱে ফুৰিছিল তাৰে পাছে পাছে আমিও ফুৰিছিলোঁ কম ঠগ আছে মহাত্মা গান্ধী কপা কিমান কাটিছোঁ তাতে মাৰাক ৰাইজ নাহাতে মোৰ বিয়া ৰাইজ আহিবাৰ বোলে এতিয়া আখয়ে হ'ব আপুনি নাম চাম গায়নে নাগায় নাম গাওঁ চব গাওঁ যি গাবা দে শংকৰদেৱৰ কৃষ্ণাই মহাদেৱৰ সাবিত্ৰী সত্যবানৰ অজামিলৰ গোটাই পালোঁ পুথি নাই মোৰ আপোনাৰ তো ইমান পঢ়া শুনাও নাই ইমান মৰম কৰিছিল মহাত্মা গান্ধী বাপাও হয় কতিহু বাচ্চালা আৰু
নলবাৰীটো আপুনি বোলে বহুত আইন নাম গাই ফুৰে তাৰ গুৱাহাটীতো কৈছোঁ হয় মই হয় আপুনি আইন নাম গাই মানুহ বহুত সান্তনা দিছে ন আপোনালোকে আইতাজনীৰ মুখেৰে নিজেই শুনিলে চাওক তেখেতৰ কোনো শিক্ষা দীক্ষা নাই কোনো বিদ্যা নাই তেখেতে নিজেই এইসমূহ আজিলৈকে আহৰণ কৰি ৰাখিছে তেখেতে মুখস্থ কৰি ৰাখিছে নে কি কৰি ৰাখিছে সেইটো তেখেতে গম পাব ভালকৈ মই ইমান নাজানো আৰু চাওক তেখেতে এতিয়া চাউল জাৰিব লৈছে তেখেতে কৈছে যে তেখেতে মহাত্মা গান্ধীৰ লগত ঘূৰা মানুহ হয় সঁচাকৈ খুব ক'বলগীয়া এটি কথা আমি জানিবলৈ এইটো কথা তেখেতে আমাক ক'লে চাওকচোন আৰু তেখেতৰ মুখৰ পৰা আপোনালোক মই এতিয়া আইনাম আৰু বিহুগীত শুনাম ভিডিঅ'টো শেষলৈকে চাব এতিয়া আমি আইতাজনীৰ ৰুমলৈকে যাওঁ আইতাজনী কৈছে যে ৰুমলৈকে আহা তাতে যাওঁ যাই কিনে চাওঁ আইতাজনী ক'ত কি কৰিছে কেনেকৈ কি কৰিছে তেখেতে কৈছে তাতে মই এখন থাপনা আছে তাতে চাকি বন্তি জ্বলাওঁ আৰু তাতে তেখেতে কৈছে সেই ৰুমলৈকে আহা তাতে মই তোমাক আইনাম বিহুগীত শুনাম খুব কমকৈ কৈছোঁ খুব কমকৈ তেখেতে বেছি কথা ক'ব খোজা নাই বা বিচৰা নাই সেইকাৰণে খুব চমুকৈ আৰু ভিডিঅ'টো খুব চমুকৈ আপোনালোকক খুব কম সময়ত মই তেখেতৰ মুখৰ পৰা কিছু কথা কিছু কথা আপোনালোক জনাম ক'ত কেনে কি কৰিছে আৰু এতিয়া আপোনালোকক শুনাম মই তেখেতৰ মুখেৰে আইনাম আৰু বিহুগীত ভিডিঅ' আজিৰ প্ৰজন্মই আইনাম কি নাজানে বা শুনি পোৱা নাই চাগে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া আপুনি চাকি বন্তি জ্বলালে ন চাকি বন্তি জ্বলালে অঁ ঠিক আপুনিতো আইনাম জানে অঁ অকণমান আইনাম শুনাব নেকি আইতাই তামোল খুন্দি আছে আৰু আইতাই কান্দে অকণ কমকৈ শুনে আইনাম অকণমান শুনাই দিব মহামায়া আই আহি তাতে আনাত কৰে ঠাইখিনি মোচা কচা বনাৰ মোৰ গলে আইতা আইনাম গাই আছে খাই আহি তাতে আনাত কৰে ঠাইখিনি মোচা কচা বনাৰ আপোনালোকে শুনিবলৈ পাইছে আইতা আইনাম গাই আছে কোনো তেখেতৰ লিখিত কোনো কিতাপ নাই তাতে যি মুখস্থ আছে ইমান বছৰ মুখস্থ ৰাখি আজি আইনাম গাই আছে আহক আৰু ভালকৈ শুনো আমি চন্দিকাই আহি তাতে আনাত কৰে ঠাইখিনি মোচা কচা বনাৰ মন কৰে দুৰ্গাত ভুৱানী আই আহি তাতে আনাত কৰে ঠাইখিনি মোচা কচা বনাৰ মন কৰে দুৰ্গা দেৱী আই আহি তাতে আনাত কৰে ঠাইখিনি মোচা কচা বনাৰ মন কৰে ফুলেশ্বৰী আই আহি তাতে আনাত কৰে ঠাইখিনি মোচা কচা বনাৰ মন কৰে আইন নং বৈনাক আহি তাতে আনাত কৰে চাৰি কৰা কৰিলৈ ঘৰত গাছা আনা গৈ মহামায়া আই আইছি আগবাৰে আনা গৈ চাৰি কৰা কৰিলে ঘৰত গাছা আনা গৈ মনসা আই আইছি আগবাৰে আনা গৈ চাৰি কৰা কৰিলৈ ঘৰত গাছা আনা গৈ ইতেলি আই আইছি আগবাৰে আনা গৈ চাৰি কৰা কৰিলৈ ঘৰত গাছা আনা গৈ চন্দিকা আই আইছি আগবাৰে আনা গৈ চাৰি কৰা ভুৱানী আই আইছি আগবাৰে আনা গৈ দুৰ্গা দেৱী আই আইছি আগবাৰে আনা গৈ ফুলেশ্বৰী আই আইছি আগবাৰে আনা গৈ নবনী আই আইছি আগবাৰে আনা গৈ চাৰি কৰা কৰি লৈ ঘৰত গছা আনা গৈ এতিয়া আপুনিতো বিহু জানে আপোনালোকৰ দিনত কেনেকুৱা ধৰণৰ বিহু গান গাইছিল কৈ দিবচোন কাৰণ এতিয়াৰ প্ৰজন্মইতো নাজানে কেনেকুৱা বিহু নাজানে বিহু অলপ গাই দিয়ক কেনেকুৱাকৈ বিহু হৈছিল বা বিহু গীতবোৰ কেনেকুৱা আছিল গতিকে অলপ গাই কিনে শুনাই দিয়ক শুনি আছে আপোনালোকে আইতাহঁতৰ দিনত কেনেকুৱা ধৰণৰ বিহু গীতবোৰ আছিল আৰু এতিয়াৰ বিহু গীতবোৰ কেনেকুৱা হৈছে এতিয়া ভালকৈ শুনোৱা হওক তোর পুতারে আদা খাই মকবুল বো দাদা ও জয় জয়
বহাগৰ বিহু যায় পাছফালৰ বগুডালত জাকে পৰে তিয়া আমাৰ আয়ে কাপোৰ বোৱে সোণাৰ মাকো দিয়া আমৰ পাত লেখো জামৰ পাত লেখো গিলাচ টেনি হাৰিত খাই ওৰে পেৰে দেখো লয় যায় বহাগৰ বিহু যায় হুলয়লা হুলয়লা আপোনালোকৰ দিনত এনেকৈ বিহু গাইছিল এনেকৈ বিহু গাইছিল আগৰ দিন আগতে বিহু কেনেকুৱাকৈ আছিল কেনেকুৱাকৈ বিহু পাতিছিল হা বিহু আগতে কেনেকুৱাকৈ পাতিছিল টুপি লৈছিল তাল লৈছিল আৰু থৰকা লৈছিল আৰু বিহু গাইছিল বিহু আৰু আন শুনিলে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ।